ৰিলায়েন্সৰ জামনগৰ AI মেগা প্ৰজেক্ট এতিয়া গ্লোবেল টেকৰ আটাইতকৈ ডাঙৰ হৈ পৰিছে আৰু মেটাই এতিয়া এই বিপ্লৱত যোগদান কৰিছে। মেটা ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পেৰেণ্ট কোম্পানী হয় এণ্ড গেছ হোৱাট, ইয়াতে পেৰেণ্ট কোম্পানীও এণ্ট্ৰি কৰিছে। মাৰ্ক জাকাৰবাৰ্গৰ কোম্পানীয়ে আম্বানীৰ ভিজনত বিশ্বাস কৰি ভাৰতত প্ৰথমবাৰৰ বাবে 168 মেগাৱাট বিল্ড টু সুট AI ডেটা চেণ্টাৰ নিৰ্মাণৰ চুক্তি স্বাক্ষৰ কৰিছে। মেটা, গুগল আৰু এনভিডিয়াৰ নিচিনা বহুত ডাঙৰ কোম্পানীয়ে ৰিলায়েন্সৰ সৈতে কাম কৰিবলৈ বহুত বেছি আগ্ৰহী। কাৰণ ৰিলায়েন্সৰ সপোন বহুত বেছি চিম্পল আছে, প্ৰতি ভাৰতীয়ৰ বাবে এফৰ্ডেবল 4G ডেটা এণ্ড ফোন। এইবাবে ৰিলায়েন্সে এনেকুৱা ছফ্টৱেৰ আৰু হাৰ্ডৱেৰ ডেভেলপ কৰিছিল যিয়ে প্ৰতিটো ভাষা বুজি পায়, যেনেকৈ তামিল, তেলেগু, মাৰাঠী, বেংগলী, এভৰি লেংগুৱেজ। সকলোকে গেম চেঞ্জিং হয় জিঅ' ভাৰত ফোন, অনলি ফৰ 699। ইয়ে অতি কম সময়ৰ ভিতৰত 10 কৰোৰতকৈও অধিক ইউনিট চেল কৰিছে। লগতে 53 কৰোৰতকৈও অধিক জিঅ' ইউজাৰ আৰু জিঅ'ৰ AI ক্লাউডত কি বস্তু সুবিধা নাই, লেংগুৱেজ ট্ৰান্সলেশ্যন কৰিব পাৰি, AI ফটোগ্ৰাফী এণ্ড AI স্কেনাৰ। এই সকলোবোৰে হৈছে প্ৰমাণ যে ৰিলায়েন্সে ভাৰতৰ ডিজিটেল আৰু AI ভৱিষ্যতৰ বাবে বহুত বেছি হেল্পফুল হয়। কাৰণ আম্বানীয়ে জিঅ'ৰ জৰিয়তে এক নতুন ইতিহাসৰ সৃষ্টি কৰিছে আৰু এইটো হৈছে এটা কাৰণ যে ৰিলায়েন্সৰ সৈতে বিশ্বৰ সকলো কোম্পানীবিলাকে মিলি এটা নতুন হিষ্ট্ৰী ক্ৰিয়েট কৰিব বিচাৰে।